জীৱনৰ প্ৰথমটো ভোট এনেদৰে যে দিব লাগিব ভবাই নাছিলো। ৰ'ব প্ৰথমৰ পৰা কৈছো। চ' হেল্ল' গাইজ, স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ আকৌ এটা নতুন ভ্লগলৈ। আজি আছে স্কুলত অতিকৈ এটা বিশেষ দিন, মানে আজি হ'বলৈ গৈ আছে স্কুলত এই বছৰত ছাত্ৰ একতা সভাৰ ইলেকশ্যন, যাৰ কাৰণে আজি স্কুলৰ পৰিৱেশটো কিবা বেলেগ হৈ গৈছে। চ' আজি নিজৰ মন পচন্দৰ প্ৰাৰ্থীজনক ভোট দিবৰ কাৰণে সকলো স্কুলত উপস্থিত হৈছে আৰু এইকেইজনে বাই নিজৰ নিজৰ কামত ব্যস্ত। এইফালে আকৌ ভোট দিয়া সময় হৈ গ'ল, চ' সকলোৱে নিজৰ নিজৰ বহুমূলীয়া ভোট দিবৰ কাৰণে লাইন পাতি থিয় হৈ ৰ'ল। সকলোৱে ক্লাছৰ কাৰণে বেলেগ বেলেগকৈ ভোট দিয়া অৱস্থাটো কৰি দিছে। চ' ময়ো এনেদৰে ভোট দিবৰ কাৰণে লাইন পাতি থিয় হৈ গ'লো আৰু সকলোৰে ভোট দিয়া হোৱাৰ পিছত এইফালে ভোট গণনাৰ কাৰণে সকলো সাজু হ'ল আৰু এই ভোট গণনাৰ পিছতে কোনোবা এজন প্ৰাৰ্থী জয়ী হ'ব আৰু কোনোবা এজন প্ৰাৰ্থী হাৰিব। এইবোৰতো হৰা-জিকা চলিয়ে থাকে। বাৰু মোৰো ভোট গণনা হোৱালৈকে ৰখি নাথাকিলো, চ' ঘৰৰ ফালে ৰাওনা হ'লো আৰু এইফালে আমাৰ হাজোৰে এই ৰাস্তাটোৰ কথাটো ক'বই নালাগে, দেখিতো গমেই পাইছে চাগে কিমান ধুনীয়া অৱস্থা ৰাস্তাটোৰ। বাৰু এইবোৰ বাদ দিয়ক, ইয়াৰ মাজতে আপোনালোকক এটা কথা কওঁ যে ইনষ্টাগ্ৰামত মানে নতুনকৈ খোলা ষ্টাডি টুৰ বুলি এটা পেজ আছে, য'ত আমাৰ ক্লাছ 12ৰ কাৰণে শ্বৰ্ট নোট, হেণ্ডৰিটেন ষ্টাইল নোটছ আদিবোৰ দি থাকে। চ' কোনোবা ক্লাছ 12ৰ হ'লে পেজটো ভিজিট কৰি চাব পাৰে। বাৰু আজিৰ ভ্লগটো আৰু ইমানতে সমাপ্ত কৰো। ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, লগতে ফলো আৰু ছাবস্ক্ৰাইবটো কৰি ৰাখিব। ত'